আমাৰ SDG যিটো ইণ্ডেক্স ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকৰ সাষ্টেইনেবল ডেভেলপমেণ্ট গোল ইণ্ডেক্স সেই ইণ্ডেক্সৰ প্ৰতিবেদন নীতি আয়োগে প্ৰকাশ কৰিছে আৰু নীতি আয়োগৰ সেই প্ৰতিবেদনত অসমক ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত 23 নম্বৰত স্থান দিছে। আজিৰ দিনটোত ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান তলফালৰ পৰা 6 নম্বৰ। এইটো সাংঘাতিক ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা যে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি কৈছিলে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি কৈছিলে। কিন্তু আজিৰ দিনটোত অভাৰঅল পাৰফৰ্মেন্স যেতিয়া চালে SDG গোলত তেতিয়া দেখা গ'ল যে অসম ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান তলফালৰ পৰা 6 নম্বৰ, অৰ্থাৎ ওপৰৰ পৰা 23 নম্বৰতহে আমাৰ অসমৰ স্থান। অসমৰ মুখ্যমন্ত্ৰী ইমান দিন যিটো ব্যাপক প্ৰচাৰ কৰি আছিলে যে বিজেপিৰ শাসনকালত, এইটো সৰ্বানন্দ সোণোৱালেও প্ৰচাৰ কৰিছিলে, বিজেপিৰ শাসনকালত অসম ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হ'ব। কিন্তু এতিয়া শ্ৰেষ্ঠ নহয়, তলফালৰ পৰা 6 নম্বৰ দুৰ্বল ৰাজ্য এতিয়া অসম। কিন্তু দুৰ্ভাগ্যৰ কথা, যি সময়ত ভাৰতৰ নীতি আয়োগে অৰ্থাৎ পৰিকল্পনা আয়োগে, পূৰ্বৰ পৰিকল্পনা আয়োগে, প্লেনিং কমিশ্যন যিখন পুৰণা আছিলে, বৰ্তমানৰ নীতি আয়োগে যি সময়ত অসম ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত তলফালৰ পৰা 6 নম্বৰ বুলি ক'লে, অৰ্থাৎ ওপৰৰ ফালৰ পৰা আমি 23 নম্বৰৰে ৰাজ্য, তলত 28খন ৰাজ্যৰ ভিতৰত আমি 23 নম্বৰৰ ৰাজ্য। সেই সময়ত কিন্তু ভাৰত চৰকাৰৰ তথ্য বিকৃত কৰি মিছা কথা কৈ অসমৰ মুখ্যমন্ত্ৰীজনে মিছা কথাৰ পিঠিত উঠি বাহ ল'বৰ কাৰণে এটা কাৰসাজি কৰাও আমি দেখিবলৈ পাইছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰীজনে সাংঘাতিক ধৰণৰ কথা কৈ পেলালে, বোলে ভাৰতৰ আজিৰ দিনটোত ডেভেলপমেণ্ট ৰেট যিটো SDG যিটো ৰেট স্ক'ৰ যিমান, বোলে অসমৰো সিমানেই। অথচ একদম মিছা কথা যে ভাৰতবৰ্ষৰ আজিৰ দিনটোৰ এভাৰেজ যিটো স্ক'ৰ, সেই এভাৰেজ স্ক'ৰটো হ'ল 71, কিন্তু অসমৰ এভাৰেজ স্ক'ৰটো হ'ল আজিৰ দিনটোত 65। অৰ্থাৎ ভাৰতবৰ্ষৰ এভাৰেজ ৰাজ্যবিলাকৰকৈও অসমৰ অৱস্থা বেয়া। 1 নম্বৰখনতো 79, প্ৰায় 80% পাইছে তেওঁলোকে নম্বৰ। আমি পাইছোঁ 65%। 65%টো আকৌ গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকে পোৱা নম্বৰটো হ'ল 71, 71%। যি সময়ত গোটেই ভাৰতবৰ্ষৰ একেবাৰে দুখীয়া ধনী চব ৰাজ্য মিলি এভাৰেজ বা গড়ে 71% নম্বৰ পাইছে, সেই সময়ত অসম যি ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হ'ব বুলি কৈছিলে, অসম ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ৰাজ্য হ'ব বুলি কৈছিলে, সেই ৰাজ্যখনে আজিৰ দিনটোত নম্বৰ পাইছে মাত্ৰ 65। মই আকৌ কৈছোঁ যে ভাৰতবৰ্ষৰ ৰাজ্যবিলাকে নম্বৰ পাইছে সামগ্ৰিকভাৱে গড়ে 71, আৰু আমাৰ অসমে পাইছে 65, আৰু আটাইতকৈ বেছি নম্বৰ পোৱা উত্তৰাখণ্ডই পাইছে 79 বা 80। 79 মানে 80ৰ ওচৰা-ওচৰি, 79। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে ভুৱা প্ৰচাৰ কৰি তেওঁ যিটো বাহ ল'ব খুজিছে তাক নিন্দা কৰিছোঁ, আৰু প্ৰকৃত অৰ্থত ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কাম কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। বিজেপিয়ে কথাই কথাই কয় যে অসমক শ্ৰেষ্ঠ ৰাজ্য কৰে, কথাই কথাই কয় যে অসম 1 নম্বৰ ৰাজ্য হ'ব ভাৰতবৰ্ষৰ, কিন্তু আজিৰ দিনটোত 28খন ৰাজ্যৰ ভিতৰত অসম 23 নম্বৰ ৰাজ্য। অসম যদি 23 নম্বৰ ৰাজ্য হয়, অসমক 1 নম্বৰ ৰাজ্য কৰিবৰ কাৰণে অতি কমেও 1000 বছৰমান লাগিবগৈ চাগে। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সাংঘাতিক আমাৰ পাৰফৰ্মেঞ্চ ভাল হৈছে, একদম অসম ভাৰতবৰ্ষত এতিয়া দপদপাই আছে। এনেকুৱা ধৰণৰ মিছলীয়া মুখ্যমন্ত্ৰী এটা পোৱাটো, এটা সাংবিধানিক পদত এজন মিছলীয়া মুখ্যমন্ত্ৰী পোৱাটো দুৰ্ভাগ্যজনক। আৰু তলফালৰ পৰা অসম আছে 6 নম্বৰ, তলফালৰ পৰা। অথচ
অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য কৰিব। এতিয়া অসম ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ 23 নম্বৰ ৰাজ্য। মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমে খুব ভাল পাৰফৰ্মেঞ্চ কৰিছে। আগত অসমক যি ধৰণে পাৰফৰ্মিং ষ্টেট বুলি কৈছিলে, এতিয়া বেলেগ এটা নাম কোৱা বুলি কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে সাংঘাতিক মিছা কথা কয়, মিছা তথ্যৰে অসমৰ জনগণক বিভ্ৰান্ত কৰিব খুজিছে। অসমে গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত তলফালৰ পৰা 6 আৰু ওপৰৰ ফালৰ পৰা 23 নম্বৰ ৰাজ্য হৈছে 28খন ৰাজ্যৰ ভিতৰত। ভাৰতবৰ্ষৰ আটাইতকৈ বেছি নম্বৰ পোৱা ৰাজ্যখনে 79 নম্বৰ পাইছে স্ক'ৰ, অসমে পাইছে 65। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি কৈছে যে অসমে 71 নম্বৰ পাইছে, স্ক'ৰ পাইছে। এইটো দুৰ্ভাগ্যজনক কথা। ভাৰতবৰ্ষৰ এভাৰেজ স্ক'ৰ নাম্বাৰহে 71, কিন্তু অসমেও 71 পোৱা বুলি কৈ আমি এভাৰেজৰ সমানেই আছোঁ। আমি দুখীয়া ৰাজ্য নহয়, আমি দুৰ্বল ৰাজ্য নহয়, আমি বৰ ভাল ৰাজ্য বুলি ক'বলৈ, উন্নত ৰাজ্য বুলি ক'বৰ কাৰণে চেষ্টা কৰি অসমৰ মুখ্যমন্ত্ৰী, সাংবিধানিক পদত থকা এজন মানুহে সম্পূৰ্ণ মিছা কথা কৈ অসমীয়া জাতিটোক ৰামঠগন দিব খুজিছে।